ए ए हाँ शेष। हेलो एभ्रिवान, वेलकाम बैक टू माई जिडिस ब्लग। आशा करूँ আপোনালোকে সবে ভালে আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আজি কি ভিডিঅ' হ'বলৈ গৈ আছোঁ ময়ো নাজানো, কিন্তু এতিয়া মই দেখাই থাকিম আৰু। ইফালে মায়ে ৰেডি কৰি ৰাখি দিছে পিঁয়াজ, ৰচুন, আদা। এইবিলাক পিঁয়াজটো 2 ৰকমৰ মানে কাটা হৈছে। এইফালে আলু ৰেডি কৰি ৰাখি থৈ দিছে। মানে আগতে মানে ফোন কৰি দিছোঁ আজি মাংস আনিম বুলি। তাৰপিছত এতিয়া মা আগতে ৰেডি কৰি থৈ দিছে, নহ'লে এইবিলাক ৰেডি কৰোঁতে বহুত টাইম লাগে নহয়। তাৰপিছত ইফালে মাংস মাটন আনিছোঁ, ধুই মেলি আনি ৰাখি দিছোঁ। ইফালে মায়ে কাটি ৰখা মানে পিঁয়াজটো ডাঙৰ ডাঙৰ কাটিছে। আমাৰ ঘৰত মানে মাংসটো যেনেকুৱা পিঁয়াজটো এনেকুৱা ডাঙৰ ডাঙৰ কাটে। তাৰপিছত এইটো এতিয়া মানে আগতে মেৰিনেট কৰি ৰাখি থৈ দিওঁ মছলাবিলাক দি কিনে। এতিয়া আদা ৰচুন এইবিলাকো দি দিম পিছত। এতিয়া এইফালে ইমান মছলা নিদিওঁ, মানে চিম্পলকৈ বনোৱা হ'ব। এইফালে জিৰা গুড়ি, তাৰপিছত আৰু হালধি, এইফালে তেল দিলোঁ আৰু নিমখ দি ল'লোঁ। এতিয়া এইটো ভাল মেৰিনেট কৰি ৰাখি থৈ দিওঁ আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে। এতিয়া ঢাকি থৈ দিছোঁ, এইটো পিছত বনাম। এইফালে মায়ে কৈ আছিলে বহুত দিনৰ পৰা পিঁয়াজ মানে এইবিলাকতো বছৰতহে হয় না নহয়, এনেইতো হয় চাগে। তাৰপিছত আমাৰ ফালেতো বছৰে বছৰেহে হয়। তাৰপিছত মায়ে কৈছিলে বহুত মানে এই বছৰ খোৱাই হোৱা নাই পিঁয়াজ পাত। এইফালে আনিব দিছিলোঁ। এতিয়া আধা কেজি আনিছিলোঁ, আধা কেজিত 20 টকা লৈছিলে। পিছত এতিয়া মায়ে কাটি আছে, ৰেডি কৰি আছে, মই আৰু কেমেৰামেন হৈ আছে। মানে ৰাতিহে বনোৱা হ'ব আৰু সেইবিলাক। এইফালে ৰেডি কৰি আছে, এতিয়া পিঁয়াজ পাতবিলাক কাটি আছে মা। এইফালে এতিয়া ডাঙৰ ডাঙৰ আলুবিলাক কাটি লৈছিলে। এতিয়া এইটো আগতে ভাজি লওঁ। আমাৰ ঘৰত ইমান আলু দিয়া নহয়, আলু কমেই খোৱা হয়, কম পৰিমাণত। তাৰপিছত এতিয়া আলুবিলাক ডাঙৰ ডাঙৰকৈ কাটি লৈছে। এইফালে আলু দিলোঁ, পিঁয়াজ পাত লগত ভাজি বনাব। এতিয়া আগতে আলুবিলাক ভাজি লৈছে, নহ'লে পিঁয়াজ পাতবিলাকতো আগতে হৈ যায় না, আলুটো অলপ টাইম লাগে। এইটো কাৰণে আগতে আলুটো ভাজি লৈছে, তাৰপিছত পিঁয়াজ পাতটো দি দিওঁ। এতিয়া মায়ে বনাই আছে আজি। এতিয়া ঠাণ্ডা দিনত চোলাত পাৰত মানে বহি জমা বনোৱাটোৱে বেলেগ হয় মজা। তাৰপিছত এতিয়া চোলাত বনোৱা মাংসবিলাক, যিকোনো বনোৱা বস্তুবিলাকে বহুত টেষ্টি হয়। এতিয়াতো ঠাণ্ডা দিন যাবই আৰু গৰম দিন পিছত মানে গৰম দিন আহিলেতো আৰু চোলাত বনাবই নোৱাৰিব। এইটো কাৰণে আজি মানে ভালকৈ বনাইছে। এইফালে মা বনাই আছে, মই আৰু বহি আছোঁ আজি, মানে আজি ফ্ৰী। এইফালে আৰু নিউজ চাই আছে, এইফালে ভাজি আছে। এতিয়া চাই থাকিব আপোনালোকে, এতিয়া হৈয়ে যাব আৰু। মা বনালে বহুত স্পীডত তাড়াতাড়ি হয়, কিন্তু মোৰতো বহুত টাইম লাগে। মই লাহে লাহে বনাওঁ আৰু মোৰ যিকোনো বনোৱাটোৱে বহুত দেৰি লাগে, মাৰটো কিন্তু তাড়াতাড়ি হয়। ইয়াৰ এইফালে মাংস বনাবৰ কাৰণে ৰেডি কৰি আছে, পিঁয়াজবিলাক দি লৈছে আগতে। এইফালে এতিয়া আদা ৰচুন এইবিলাকো দি দিলে। এতিয়া আগতে মেৰিনেট কৰি ৰখা মাংসবিলাক এতিয়া দি দিম। এতিয়া মাংস দি দিয়া হ'ল। এতিয়া ভালকৈ ভাজি ল'ব লাগিব এইবিলাক। মাংস বনালেতো অলপ দেৰি টাইম লাগে, অলপ ভালকৈ। এইটো কাৰণে ৰাতিতে আমাৰ মাংসবিলাক বনোৱা হয়, টাইমো বেছি লাগে। আৰু ৰাতিপুৱা হ'লে অলপ দৌৰা দৌৰি হয়। সেইটো কাৰণে ৰাতিত মানে ভালকৈ চবে বহি মানে কথা পাতি বনোৱা হয় আৰু। বহুত কথা পাতি আছিলে, কিন্তু আমাৰ ঘৰৰ ওচৰত মানে আমাৰ পৰাতো ঘৰবিলাক লাগি, এইটো কাৰণে মানে গান বজাই আছিলে। পিছত চব এইবিলাকতো কপিৰাইট আহি যাব, এইটো কাৰণে মই চব ভইচ টাইপিং দিব লগা হ'ল। এইফালে চোৱা, আমি 3জন, ভণ্টি, মা, মই। সি কিবা কিবি কৈ আছিলে, হাঁহি আছে। अभी आलू दिया है कढ़ाई में, और आलू के साथ लहसुन दिया है जो खाने में टेस्टी होगा। और अब कुछ ही देर बाद और बहुत सारा मसाला और बहुत कुछ देना पड़ेगा।
এতিয়া আলু দিয়াৰ পিছত মানে ভালকৈ ভাজি ল'ব লাগিব আধা ঘণ্টামান, তাৰপিছতহে পানী দিম। এতিয়া ভাজি আছে, এইফালে পানী দি দিছে। এতিয়া এইফালে পানী দিয়া আগতে ভণ্টি আগতে উঠাইছে, মানে টেষ্ট কৰি দেখিব মানে ভাল হৈছে না নাই। এতিয়া টেষ্ট কৰি আছে, বহুত টেষ্টি হৈছে বোলে। আজি গেছত বনোৱা নহ'ল, কাৰণ গেছতো গৰম দিনতো বনোৱাই হয়। তাৰপিছত আৰু ঠাণ্ডা দিনতো জুইৰ ওচৰত বহি মানে মাংস বনোৱা বা কিবা এটা বনোৱাটো মানে মজাই বেলেগ হয়। পিছত আৰু জুইৰ লগত বনোৱাটো তাড়াতাড়ি হয়, গেছতো অলপ দেৰি হয়। যিয়ে হওক, এতিয়া মায়ে আজি চব বনাইছে, পিছত মই বহি বহি লেকচাৰ মাৰি আছোঁ আৰু। বেলেগৰ মাবিলাক কেনেকুৱা নাজানো, কিন্তু আমাৰ মাবিলাক মোক বহুত হেল্প কৰে। এতিয়া আপোনালোকে চাই থাকিব, মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিলে গম পাব। আমাৰ মাংস বনোৱা হৈয়ে গ'ল আধা, তাৰপিছত এতিয়া পানী দিব লাগিব, আৰু আগত দিয়া পানীটো শুকাই গ'ল, এতিয়া আৰু পানী দিব লাগিব। পিছত যিকোনো 70% হৈয়ে গ'ল, এতিয়া গৰম গৰম খাবহে লাগে আৰু ভাতৰ লগত। এতিয়া আমাৰ চব ৰেডি হৈ গ'ল, এতিয়া ভাত খাবহে লাগে আৰু গৰম গৰম। এতিয়া মই ৰেডি কৰি আছোঁ। দালি বনোৱা হৈছে, পিঁয়াজ পাত আৰু আলু ভাজি, তাৰপিছত মাংস। আজিৰ মেনু এইটোৱে আছিলে। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।